এইটোৱে ভিউ ইয়াতে আহোঁ আমি মাজে মাজে পুৰা চেৰাপুঞ্জী ভাইবছ ন মজা লাগে গোটেই যে ক্ৰছ after a long time. So what is up everybody, it's Bars for 17 and welcome back to another video. So today time হৈছে 10:30 11টা বজাৰ পিছত সব দোকান বন্ধ হৈ যাব তাৰপিছত 12টা বজাৰ পিছত কাৰফিউ লাগি যাব so মই মানে বহুত দিন পিছত ওলাইছোঁ বহুত বেছি দিন পিছত ওলাইছোঁ মই ঘৰৰ পৰা আৰু মানুহবোৰৰ ওচৰত যোৱা নাই সব দূৰতে আছোঁ সবে ভালকৈ থাকিব কাৰণ বহুত বেছি কেছবোৰ বাঢ়ি আছে মানে কেছ কমিলেও মানে ডেথ ৰেটটো বাঢ়ি আছে চ' মানে সবে ভালকৈ থাকিব ডাবল মাস্ক ইউজ কৰিব আৰু চেনিটাইজাৰ ইউজ কৰিব সবে মই গৈ আছোঁ এতিয়া পিলিংগাটা মানুহ নথকা জেগাত এনে অলপ ফ্ৰেছ এয়াৰ লৈ আহোঁ বুলি আৰু মোৰ লগত আছে কষ্টফ সেইটো আগত এভিয়েটাৰ আৰু এইখন এভিয়েটাৰখন ইয়াৰ নহয় লগৰ এটা হয় হা একো নহয় বল তো ইয়াৰ নহয় লগৰ এটা হয় আৰু ইয়াৰ নিজৰখন মানে বেয়া হৈ থাকিল ষ্টাৰ্ট নহয় চ' মানে সেইকাৰণে লগৰটো লৈ ল'লেই চ' সি আৰু মই যাওঁ ছ'চিয়েল ডিষ্টেঞ্চটো মেইনটেইন কৰিম আৰু বাকী তেনেকুৱা একো নাই আৰু এতিয়া বৰষুণ দিলে অলপ অলপকৈ ঘৰত থাকিলে বৰষুণ নিদিয়ে যোৱাকালি যোৱা পৰহি বাপৰে বাপ যোনটো গৰম দিছে নহয় শেষ কৰি দিছে একদম সেইটোৱে চ' আপোনালোকে কওক আপোনালোকৰ খবৰ কেনেকুৱা আশা কৰিছোঁ চবে ভালকৈ থাকক আৰু কাৰণ যিহেতু দিনকাল বহুত বেছি বেয়া হা এইপিনে হেৰি গেমবিলাকৰ চাইডে গলি সোমাই দিওঁ তো আশা কৰিছোঁ আপোনালোকে ভালকৈ থাকে কাৰণ দিনকাল বহুত বেছি বেয়া আৰু ঘৰৰ পৰা নোলাবই দৰকাৰ হ'লেহে ওলাব আৰু ওলাই যদিও মানে এনেকুৱা মানুহ থকা জেগাত নাযাব মানুহ নথকা জেগাত যাওক যদি অকল ফ্ৰেছ এয়াৰ খাব মন গৈ আছে মইতো তাতে গৈ আছোঁ কাৰণ মানুহ থকা জেগা গৈ কিনে মোৰ মানে বহুত বেছি ভয় আৰু ঘৰৰ পৰা যিহেতু উপায় নাই অলপ মাইণ্ডটো ফ্ৰেছ কৰিব কাৰণে বাহিৰত ওলাব লাগিবই বেলেগ উপায় নাই ইমান দিনৰ পিছত হাইৱেত ওলাইছোঁ নহয় এনেকুৱা লাগিছে মানে বছৰ হৈ গ'ল হাইৱে দেখাই নাছিলোঁ বাপৰে বাপ বঢ়িয়া সেইটোৱে বতৰটো ধুনীয়া হৈ আছে খালি গৰমটো আছে বাকী বৰষুণটো মই ঘৰ যোৱাৰ পিছত বৰষুণটো দিলে ভাল পাম বাহিৰত থকালে বৰষুণটো নিদিলে হয় তো সদায় গোটেই ভিজিম মই সেইপিনে পৰিৱেশটো মানে মজাই বেলেগ বশিষ্ঠ পিনে পূৰা মানে জংঘলে জংঘল বতাহখিনি মানে মজা মানে ঠাণ্ডা ঠাণ্ডা বতাহ আহি থাকে গছ গছনি বহুত ন আৰু নিজৰা আছে তো আৰু মোৰ আৱাজটো ইমান ভালকৈ নাহিব পাৰে কাৰণ মই মাস্ক পিন্ধি আছোঁ যিহেতু হেলমেটৰ ভিতৰত তো অলপমান মানে আৱাজটো কম মোৰ ভইচটো কমকৈ আহিব পাৰে আৰু আজি হ'ল অ'ড ডে যিহেতু আমাৰ গুৱাহাটীত মানে অসমতে আৰু অ'ড ইভেণ্ট চলি আছে অ'ড দিনা মানে অ'ড নম্বৰৰ গাড়ীও ল'ব লাগিব লাষ্টৰ ডিজিটটো অ'ড হ'ব লাগিব আৰু ইভেণ্ট দিনা মানে ইভেণ্ট নম্বৰ ওলাব লাগিব লাষ্টৰ ডিজিটটো ইভেণ্ট হ'ব লাগিব বাছ সেইটোৱে আৰু তো মোৰ মানে আমাৰ মানে ঘৰত দুখন দুইচকীয়াই মানে স্কুটিখন আৰু বাইকখনে মানে অ'ড নম্বৰে হয় আৰু গাড়ীখন ইভেণ্ট নম্বৰ থেংক গড বাট গাড়ীখন মানে ওলাব যিহেতু মন নাযায় আৰু এতিয়া সেইকাৰণে বাইকখনে মানে ওলাইছোঁ আৰু আজি অ'ড ডে হয় তো অ'ড ডেত ওলাই কেনে ফিল্ডটো ল'ব আহিছোঁ আৰু অলপমান
So this is the road. এতিয়া আমি ইপিনে চিধা গ'লে নমাইল ওলাব পাৰিম আৰু ইপিনে চাৰে উঠি গ'লে আমি আকৌ বশিষ্ঠ ওলাব পাৰিম ৰাস্তা পুৰা ইউএছটিএমৰে মজা আপোনালোকে এনজয় কৰক আৰু ভিউখিনি সেইটো মানে আমাৰ যিহেতু শ্বিলংটো যাব নোৱাৰোঁ মেঘালয় শ্বিলং যাব নোৱাৰোঁ চ' মানে আমাৰ আসাম মেঘালয় বৰ্ডাৰতে আহিছোঁ এইটো পূৰা আসাম মেঘালয় বৰ্ডাৰতে পৰে বৰ্তমান আমি আছোঁ এতিয়া মেঘালয়ত আৰু এইটো পাথৰ পোৱাৰী হয় ইয়াতে আমি ফটো তুলিছিলোঁ এটা টাইমত ফটোকেইটা এতিয়াও আছে ক'ৰবাত পালে বিচাৰিব লাগিব খালি আগতে মানে পূৰা DSLR দি ফটো তুলি বম ভাল লাগিছিল ন সেইকাৰণে আৰু এতিয়া ৰাস্তা চাপ পূৰা ফিনিয়া হৈ গৈছে মই পিনে নাহোৱে বেছি মানে যেতিয়া আহোঁ মানে অকল বতাহ খাবলৈ আহোঁ কাৰণ উপায় নাই বতাহ খাবৰ কাৰণে আহিব লগা হৈ যায় কাৰণ চিটিৰ ভিতৰত কিমান বতাহ খাম গোটেই পলিউশ্যন চব ত' সেইকাৰণে মানে অলপ পলিউশ্যন নোহোৱা জেগাত আহিব লাগে মাজে মাজে মানে মাইণ্ডটো ফ্ৰেছ কৰিব কাৰণে ৱাও ইয়াৰ পৰা মাটি লৈ যায় চাগে আৰু তেনেকুৱা বহুত জেগা আছে য'ত মানে আমি গৈছোঁ কিন্তু মানে ভিডিঅ' চিডিঅ' নবনাওঁ এতিয়া আমি এটা জেগাত গৈছিলোঁ যোৰাবাটত আপোনাৰ ৰাবাৰ ফেক্টৰী এটা আছিলে ৰাবাৰ ফেক্টৰীটো মানে গোটেই জ্বলি কিনে শেষ হৈ গৈছে ত' তাতে আমি গৈছিলোঁ ফটোশ্বুট কৰিব কিনে দুটামান ফটো তুলিছিলোঁ মই আৰু সেইটো জেগাটো মানে পূৰা ফুটীয়া জেগা হৈ গৈছে এতিয়া অলপ মানে ৰাতি মানে কিবা কিবি উৰাই বুলি শুনিছোঁ তাৰে লোকেল মানুহ কোৱা মতে নাজানো আৰু সেইটো জেগাত যাম আকৌ এবাৰ যাম ভিডিঅ' বনাব লাগিব ৰাবাৰ ফেক্টৰীটোত আৰু তাতে বেলেগ কালাৰৰ কাপোৰ ওলায় শুনা মতে আৰু এতিয়া নাজানো আৰু কিমান সঁচা কিমান মিছা বাট জেগাটো যেনেকুৱা ন পূৰা ভুটিয়াই মানে ভয় লাগে মানে সেইবোৰ জেগা দেখিলে ভিউ চাওক ভিউ এইটো টাৰ্ণিঙত আমাৰ লগৰ এটা আছিলে ষ্টেনলি বুলি তাৰ LML ভেস্পা এখন আছিলে ট্ৰিপলিং বহাই কিনে সি ইয়াতে চুচৰি পৰিছিলে এইখিনিত আৰু মই তাক উঠাব এৰি কিনে হাঁহি আছিলোঁ এতিয়া মনত আছে মোৰ 2015ত চাগে গৰু পৰণ দিছিলে তাতে অলপ ৰাখিনে তলত নপৰিলে স্কুটাৰখন লৈ কিনে তাকে দেখি বৰ হাঁহিছিলোঁ এইটোৱে ভিউ ইয়াতে আহোঁ আমি মাজে মাজে পুৰা চেৰাপুঞ্জী ভাইবছ ন মজা লাগে গোটেই যে ক্ৰছ আহি পালোঁ আমি কোনপিনে এইপিনেতো USTM ওলায় বৰ্ণিহাটো ওলাব পাৰে চাগে এইপিনেদি ওলাব পাৰিব চাগে এইটো অলপমান খুচুৰিব লাগিব তাকেতো
এতিয়াতো মেঘালয় ন পূৰা চ' আমি আহি পালোঁ আমাৰ ডেষ্টিনেশ্যনত আৰু ফিল্ডছ লৈ আছোঁ আপোনালোকে শুনিব পাৰে চাউণ্ডবোৰ ইনচেক্টছবোৰৰ কান্দি আছে আৰু এইপেন্দি এটা ওপৰত যায় পুখুৰী এটা আছে এইপিনে তাতে আমি মানে আগতে গৈ কিনে ফটো চটো তুলিছিলোঁ সেইটোৱে আৰু বাকী ভিউখিনি আপোনালোকক দেখাই আছোঁ এখন মোৰ বাইক এয়া এৰ'ডাইনামিক্সৰ কাৰণে এইবোৰ লগাইছোঁ মই যেতিয়া মানে কৰ্ণাৰিং ল'ম আৰু তেতিয়া ইয়াতে মানে মই চাহ একাপ থৈ দিম আৰু কৰ্ণাৰিং লওঁতে মই ইয়াৰ পৰা চাহ খাম আৰু ইপিনে চাইডে মানে বিস্কিট থৈ দিম মানে লৈ লৈ খাই থাকিম আৰু লুকছটো কেনেকুৱা লাগিছে ক'ব চ' আমি এতিয়া যাওঁ আৰু ঘৰ কাৰণ 12টা বাজিব 11টা বাজিব আৰু তাৰপিছত 12টা বজাততো কাৰ্ফিউ লাগি যায় চ' ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই কাৰণ মাজে মাজে এনেকুৱা ভিডিঅ'জ দি থাকিম যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে আৰু মোৰ চেনেলটো চেক কৰিব চেনেলটো চেক কৰি কিনে যদি আপোনালোকক ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব আৰু বেলেগকো ছাবস্ক্ৰাইব কৰিব দিব মোৰ তাতে ভিডিঅ'জ খালি এনেকুৱা জেগাতে পাব মেক্সিমাম এনেকুৱা জেগাতে মই গৈ বেছি ভাল পাওঁ এতিয়া চব ভাল হ'লে আৰু লং ৰাইড এটা প্লেনিং কৰি আছোঁ আমি চব ঠিক ঠাক হ'লে মানে যাব লাগিব অলপ পাহাৰীয়া জেগাত কাৰণ বৰ লগা হৈছে আৰু বহুত বৰ লগা হৈছে এতিয়া এইটো পাহাৰটো চাওক না আপোনালোকে অ' মাই গড আচ্ছা দিয়া যদি ভিডিঅ'টো এইখিনিলৈ চালে আৰু যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব টিল দেন ইটছ অভাৰ স্ক'ৰ 17 চাইনিং অফ চ' আই খাম লগ পাম নতুন এটা ভিডিঅ'ত আকৌ এবাৰ টিল দেন টেক কেয়াৰ টাটা মাস্ক পিন্ধক চেনিটাইজাৰ ইউজ কৰক আৰু ঘৰতে থাকক বাই বাই